আজি এক নতুন ভিডিঅ' লৈ মই বেদান্ত বৰাই আপোনালোকৰ ওচৰলৈ এক অন্যতম ভিডিঅ' আগবঢ়ালোঁ। কি জানেনে আজি মোৰ লগত কোন আছে? কমেডিয়ান প্ৰবীণ তামুলী দা। প্ৰবীণ তামুলী দা আজি আমাৰ ঘৰত, কিন্তু আমাৰ ঘৰটো ধনী নহয়, শ্ৰদ্ধেলা নহয়, কিন্তু সৰু জুপুৰি এটাত আছোঁ। যেনে তেনে আমাৰ আকাশখনৰ পৰা তৰা নেদেখোঁ, কিন্তু সেই মাজতে আমি সুখে সমৃদ্ধিৰে আমি জীৱন কটাই আছোঁ আমাৰ সপৰিয়ালৰ লগতে। আৰু নতুন বছৰৰ শুভেচ্ছা আপোনালোকলৈ জনালোঁ। আৰু মাঘৰ বিহুৰ নতুন ভোগালীয়ে সকলোৰে মনবিলাক ভাল হওক তাৰে কামনাৰে। এতিয়া চাব প্ৰবীণ তামুলী দাই আমাৰ লগত কি কি কথা পাতে, কি কি কয়। এতিয়া প্ৰবীণ তামুলী দাই চাহ খাব, তাৰপিছত আমি কথা পাতিম প্ৰবীণ তামুলী দাৰ সৈতে। এটা তুমি কোৱাচোন বাৰু, অসমৰ ৰাইজলৈ এটা গৌৰৱ কঢ়িয়াই আনিছোঁ এটা প্ৰশ্ন। এই প্ৰশ্ন তুমি কোৱাচোন, একে ঘাপে গোটেই ছেটটো কোনে কাটিলে বাৰু? একে ঘাপে ছেটটো কোনে কাটিলে বাৰু? নাজানিম নহয় তামুলী দা। সেইটো মানে কলজোপা মানে কলডিলটো কাটিলে আৰু কল থকাও কাটিলে। হয় নি? সেইটো কথা মোৰ মনলৈ আহিছিলে, কিন্তু মই আপুনি উল্টাকৈ ক'ব বুলি ভাবিহে মই নক'লোঁ। তাৰপিছত আৰু 2 নম্বৰ প্ৰশ্ন এটা সুধিছোঁ। ভাইটিটো কোৱাচোন, আমাৰ অসমত জনপ্ৰিয় প্ৰথম মাৰ কোনে খালে? কোনো অদৰকাৰীকে মাৰ খালে? সেইটোও নাজানো নহয় তামুলী দা। নামঘৰ দবাটো তাৰমানে ইখোপাই মগুমা খালে, এই ভকতে মগুমা খালে, ইখোপাই দবাটো মাৰ খালে, হয় ন? প্ৰভু কি কথা ওলাইছে মানে। তাৰপিছত ভাইটি তুমি কোৱাচোন বাৰু, উপজিয়ে মানে গোটা ভাত কোনে গিলিলে? উপজিয়ে? এইটো খাতৰা প্ৰশ্ন সুধিছে দেখোন। উপজিয়ে ভাত কোনে খালে? উপজিয়ে ভাত কোনে খালে বাৰু? উপজিয়ে ভাত কোনে খালে সেইটো নিগনিয়াডাল খালে, তাৰমানে ধানটোতে খালে। ৰাম ৰাম। তোমাক 4 নম্বৰ প্ৰশ্নটো মই সুধিছোঁ। তুমি কোৱাচোন, আমাৰ অসমত এনেকুৱা এখন ফেন ওলাইছে, সেই ফেনখনৰ চুইচ নাই আৰু লাইনৰ কানেকশ্যন নাই। সেই ফেনখন কোনে আয়ত্ব কৰিছিলে? সেইটো একদমেই নাজানো। সেইটো কথা বিচনী। বিচনী। আৰু তুমি কোৱাচোন, এজনী ছোৱালীয়ে দিল খুলি কলিজা খালে। দিল খুলি কলিজা খালে? এইটো আই লাভ ইউ হ'ব নি বাৰু? আই লাভ ইউ শব্দটো তাৰমানে কলিজাটো খাই পেলালে। এইটো ভাল শুদ্ধটো দিছা, পাইছো ন? তাৰপিছত তুমি কোৱাচোন, কোন মুনিয়ে? সেইটো তামুলী দা মই পোৱা নাই নহয়। মানিমুনিয়ে পূজা নকৰে? মানিমুনি। ৰাম ৰাম। আপোনাৰ তোমাক 5 নম্বৰ সুধিছোঁ দেই। তুমি কোৱাচোন, আছে গৰু নাবাই হাল, তাক বেছি পালচাৰ লোৱাই ভাল। মানে পইচা কেইটা মানে খেতি চেতি নকৰি মানে এতিয়া পালচাৰ লৈ ঘূৰিবলৈ হৈ যাব মানে। যিটো লোৱা নপঢ়ে তাক পঢ়ুৱাই লাভ নাই, গ্ৰেজুৱেট দিয়াই ভাল। আৰু যিজন ছোৱালী নপঢ়ে এডোখৰলৈ যোৱাতকৈ খালত শুই থকাই ভাল। বুজিলা? হয় নেকি? তাৰপৰা তুমি কোৱাচোন, আমাৰ অসমখনত কোনো মানে ডকুমেণ্টছ নোহোৱাকৈ বা কোনো এগ্ৰিমেণ্ট নোহোৱাকৈ মাটি বাৰী কোনে ল'লে? সেইটো তামুলী দা নিগনি নিব। নিগনিয়াডাল খালি, এইটো ভাল উত্তৰ। সেইটো পাৰিছো ন? দুটা পাৰিছো ন? আৰু কোৱাচোন, আমাৰ অসমত দুজোপা শাক আছে, এই শাকজোপা দুজোপা একেটা ডালতে ফুলে। সেইটো নাজানো নহয়। জিলমিল। জিলমিল মানে মিলি জুলি মানে। তুমি কোৱাচোন, আমাৰ অসমত গেলিপুচি থাকিলেও তাকহে সন্মান কৰে। গেলিপুচি থাকিলেও সন্মান কৰা চব্জিটোৰ নাম কি? সেইটো পাৰিম যেন লাগিছে আকৌ। মই পাৰিম আকৌ। কোৱাচোন। আলু। বেছ, সেইটো ভাল উত্তৰ দিছা। আলু গেলিলেও খাব লাগিব। আলু গেলিলেও খাব লাগিব, হয় নাই বাৰু? হয় হয়। তাৰপিছত তুমি কোৱাচোন, আমাৰ অসমত আহি থাকোঁতে কোন মৰিলে? আহি থাকোঁতে সেই কথাটো পোৱা নাই দেই। আহি থাকোঁতে মৰিলে পৰুৱা, তাৰমানে পৰুৱা বগাই থাকোঁতে কোনোবাই গচকি দিয়ে। খাতৰা দেখোন। তাৰপৰা তুমি কোৱা, এজনী গাভৰু ছোৱালীয়ে এজন হাজবেণ্ডক পতাবলৈ প্ৰথম উদ্দেশ্য ব্যাখ্যাটো কি থাকে? হাজবেণ্ডক প্ৰথম তুমি কি কৰা? হয় নে? হয় হয়। তুমি চাকৰি কৰিছা নাই? কি কৰা? তুমি কোৱাচোন, এজোপা গছ লতা হৈ বগাই থাকে, সেই লতাজোপা খালেহে আমাৰ তেজটো আহি থাকে। লতাজোপা খালেহে, সেইটো পাৰিম যে লাগিছে আকৌ। খাতৰা বস্তু, কিন্তু মই ক'বলৈ মনটো যোৱা নাই। ভুলো হ'ব ভেদাইলতা হয়নে বাৰু? হয় হয়, এইটো ভাল শুদ্ধটো। তাৰপৰা তুমি কোৱাচোন, গাড়ীৰ উগ্ৰপন্থী ডাঙৰ নে
নাই এগিলাচ গৰম পানী ডাঙৰ এগিলাচ গৰম পানী ডাঙৰ নে এগিলাচ উগ্ৰপন্থী ডাঙৰ নাই এটা সংগঠন তাৰমানে উগ্ৰপন্থী ডাঙৰ নে এটা আন্দোলন মানে উগ্ৰপন্থী ডাঙৰ নে এগিলাচ গৰম পানী ডাঙৰ সেইটো নাজানো নহয় এগিলাচ গৰম পানীহে ডাঙৰ তাৰমানে গৰম পানীলে উগ্ৰপন্থীও ভয় কৰে হয় নি তাৰপৰা তুমি কোৱাচোন আমাৰ অসমত আমি পিটিকি কাক মাৰিলো পিটিকি উম এইটো আপুনি দেখোন খাতৰা প্ৰশ্ন সুধি আছে এই খাতৰা প্ৰশ্নৰ উত্তৰ দুটা উত্তৰ হ'ব আকৌ মোৰ মতে এটা বিলাহী হ'ব এটা আলু হ'ব আমি পুৰি দুইটা শুদ্ধ হয়নে তাৰপৰা তুমি কোৱাচোন আহোঁতে প্লেনত আহোঁতে কাৰ্টনৰ কোন আহিলে প্লেনত সেইটো নাজানো ইমান ঢেৰ বস্তু আহে ন সেইটো তামিলনাডু কাৰ্টনত আহিছিলে আপেল হয় ন বাৰু হয় 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 থেতলা খালে আপেল মানে কোনেও কিনিব নোৱাৰে হয় 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 তাৰপৰা আমাৰ ভগৱানৰ আয়ত্ব কৰিবলৈ যাওঁতে আমি প্ৰথমে কাৰ সহায় লৈছিলোঁ ভগৱানৰ আয়ত্ব কৰিবলৈ যাওঁতে আমি ধূপ আৰু ধূনা হয় ন হয় হয় আৰু চাকি হয় ন